নমস্কাৰ সকলোকে, আশা কৰোঁ সকলোৰে ভাল। আমাৰ নিকি মৃদু আছামিজ ব্লগ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া কলেজলৈ যাব মনো নাই, কিন্তু যাব লাগিব, নগ'লে নহ'ব। মানে আমাৰ ভাগিনজনীৰ ৰিজাল্ট দিছে, ভাল ৰিজাল্টে কৰিছে, ডিষ্টিংশ্যন পাইছে, গোটেইকেইখনতে লেটাৰ। তাতে যাব লাগিব, একপাক দেখুৱাই আছোঁ। কিন্তু ফাৰ্ষ্ট কলেজৰ পৰা আহিহে তালৈকে যাব লাগিব। বৌৱে এতিয়া তাতে যাব ওলাইছে, মানে ভাগিনজনী বাইদেউহঁতৰ ঘৰত ৰিজাল্টৰ খবৰ ল'ব। মই যাম, কিন্তু এতিয়া হঠাৎ কলেজত লৈ যাব লগা হ'ল বাবে মানে কলেজখনো দেখুৱাওঁ বুলি ভাবিলোঁ আপোনালোকক। হাজবেণ্ডৰ লগতে যাম কলেজলৈ। তেওঁ আগুৱাই গ'ল অলপ, মানে কেপি খাব বোলে দোকানত, মানে ৰখি আছে। মই এইখিনি খোজকাঢ়িয়ে যাওঁ, চাই থাকক সকলোৱে। মই পঢ়া কলেজখন দেখুৱাম বুলি ভাবিছোঁ। আহি কলেজ পালোঁ। এতিয়া ফৰ্ম জমা দিব আহিছোঁ, মানে ফৰ্ম ফিল আপ হৈছিল, এইটোৱে কাৰণ কলেজ আহিব লগা হঠাৎ। কলেজৰ কাম হ'ল, এতিয়া ঘৰলৈয়ে যাওঁ, আৰু ঘৰৰ পৰা যাই বাইদেউহঁতৰ ঘৰত যাব লাগিব, খবৰ ল'ব। কলেজত আহি বাইদেউক আৰু এই মাহীক লগ পালোঁ। মাহীহঁতে বোলে বেংকত আহিছিল, বেংকৰ কাম। বহুত দিনৰ মূৰত লগ পালোঁ মাহীহঁতক, বাইদেউহঁতক ভালো লাগছি। চাহ একাপ খাই লওঁ আমি গোটেইকেইটাই। আহি আমি বাইদেউহঁতৰ ঘৰ পালোঁ। বুট দিছে খাব। পৰীক্ষাৰ্থীকো দেখুৱাই আছোঁ, আৰু লগতে বৌহঁতে কাম কৰি আছে, দেখুৱাই আছোঁ আপোনালোকক, চাই থাকক। আহি পালোঁ। এইটো পৰীক্ষাৰ্থী লাজতে গ'ল। তুমি এইবিলাক হেৰি কৰি আছা, কাম কৰি আছা, এতিয়াহে কামত একদম ব্যস্ত হৈ আছে। মামীয়েক নে এতিয়া চাহ দিছে, চাহ খাওঁ। এইটো পৰীক্ষাৰ্থীৰ মাক, একদম ব্যস্ত হৈ আছে কিবা কৰাত। আপোনাৰ মনৰ ভাৱটো অলপ কৈ দিয়কচোন বাইদেউ। ভাল লাগিছে, এনেকুৱা এটা ৰিজাল্ট হ'ব বুলি মই ভবাই নাছিলোঁ। বহুত ভাল ৰিজাল্ট কৰিছে, ভাল লাগিছে। এয়া ভাত খাই আছে, আমিও বহু এতিয়া। কি আইটেম আছে? আইটেম বৰ্তমান দিয়াই নাই, দিব আৰু অলপ পিছত। কি আছে হ'লেও অলপ কৈ দি। মাংস আছে, খাহী মাংস, তাৰপিছত মাছ আছে, মাংস নাখায় মাছ, চব আছে।